মা মইনা মোৰ পিৰিয়ডছ হৈছে চেনিটেৰী পেড শেষ হৈ গৈছে আনি দিয়া না মইনা মই ভাত ৰান্ধি আছোঁ মইনো এতিয়া কেনেকৈ যাওঁ তই ৰচোন মই তোৰ ককাইৰক কৈ আছোঁ ঠিক আছে বাবা কি কৰিছ যাচোন দোকানত তোৰ ভণ্টিৰ কাৰণে চেনিটেৰী পেড এপেকেট লৈ আহ মই নোৱাৰোঁ তাইক গৈ লৈ আহিব কোৱা তাইৰ অসুবিধা হৈছে তাইনো এতিয়া কেনেকৈ যাব তই তাইৰ ককায়েক হৈ তাইক চেনিটেৰী পেড আনি দিব নোৱাৰ নেকি কিন্তু মা এইবোৰ ছোৱালীৰ বস্তু মই এতিয়া দোকানত আনিব গ'লে মোৰ লগৰবোৰে চাই মোক হাঁহিব যিসকলে চেনিটেৰী পেড অনাৰ কাৰণে তোৰ ওপৰত হাঁহিব সেইসকল মানুহ হোৱাৰ যোগ্য নহয় কাৰণ চেনিটেৰী পেড প্ৰতিজন ল'ৰাৰ মাক আৰু ভনীয়েকৰ প্ৰয়োজনীয় বস্তু হয় তই মোক কথা এটা কচোন তোৰ ভনীয়েকৰ প্ৰথম মাহেকীয়া হওঁতে তই তুলনি বিয়া পাতিছিলি হয়নে পাতিছিলোঁ তই গৈ গাঁৱৰ সকলো মানুহকে নিমন্ত্ৰণ জনাইছিলি হয়নে জনাইছিলোঁ তেন্তে সেই নিমন্ত্ৰণৰ জৰিয়তেচোন তই জনালি তোৰ ভনীয়েকৰ এতিয়া মাহেকীয়া অহা আৰম্ভ হৈ গ'ল আৰু এতিয়া তাই মাহেকীয়া হওঁতে তই চেনিটেৰী পেড আনি দিব লাজ পাওঁ চেনিটেৰী পেড যদি দোকানত এজন পুৰুষে বিক্ৰী কৰিব পাৰে তেন্তে ঘৰৰ পুৰুষে নিজৰ মাক আৰু নিজৰ ভনীয়েকৰ কাৰণে চেনিটেৰী পেড কিয় আনি দিব নোৱাৰে যা সোনকালে গৈ তোৰ ভনীয়েকৰ কাৰণে চেনিটেৰী পেড লৈ আহ নিজৰ ভনীয়েক নিজৰ মাক আৰু নিজৰ জীয়েকৰ কাৰণে চেনিটেৰী পেড আনি দিয়াটো একো লাজৰ কথা নহয় খোলা মনেৰে আনক